হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰো খবৰ ভালে। আজি আকৌ নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভাগ্যশ্ৰী ব্লগলৈ। ধুনীয়াকৈ সাজি কাচি ওলাই ল'লোঁ। আজি যিহেতু হনুমান মন্দিৰলৈ যাম, আজি হনুমান জয়ন্তী, ধুনীয়াকৈ ওলালোঁ। বগা কাপোৰ পিন্ধি যিহেতু মন্দিৰলৈ যাম, সেইকাৰণে বগা কাপোৰ পিন্ধিয়ে ওলালোঁ আৰু আমাৰ বোৰকাৰ চকতে আছে হনুমান মন্দিৰটো, আৰু মোৰ লগত যাব বাইদেউহঁত, আৰু এয়া বাইদেউ, বৰমা, বাইদেউ, এনেকৈ আমি ওলালোঁ যাবলৈ। বেছি দূৰ নহয়, খোজকাঢ়িয়ে গৈ আছোঁ অলপ দূৰ, যিহেতু ৰ'দ দিছে বহুত। আৰু এয়া বোৰকাৰ চকত আমি গৈ পালোঁ। এয়া হনুমান মন্দিৰলৈ, ৰাস্তাৰ ওচৰতে হয় মন্দিৰটো। আৰু ধুনীয়াকৈ আমি এয়া হনুমান মন্দিৰটো দেখিছেনে? বহুত মানুহ হৈছিলে ভিতৰতো। দুৰ্গা পূজা তাত হোৱা মানুহ চাকি বন্তি জ্বলাই দি আছে। আৰু আমিও ধুনীয়াকৈ ইয়াতে চাকি বন্তি কিনি লওঁ, আৰু সেয়া চাকি বন্তি আমি কিনি ল'লোঁ ধুনীয়াকৈ। চাকি, ধূপ, মিঠাই, সেন্দুৰ, যিটো হনুমানে মিঠাই খাই বা কল খাই ভাল পায়, আমি ইয়াতে কল নাপালোঁ যদিও সেইখিনিয়ে ল'লোঁ। আৰু এয়া আমি ৰখি আছোঁ লাইন পাতি, আৰু ইয়াত ধুনীয়াকৈ পূজা চলি আছে, সেইকাৰণে আপোনালোকে আমি ধুনীয়াকৈ চাকি বন্তি জ্বলাই দিলোঁ। এয়া চাকি বন্তি ধুনীয়াকৈ লগাই দিলোঁ, সকলোৱে দিছে, বহুত মানুহ হৈছে। আৰু যোনটো দুৰ্গা পূজা হয় তাতো সকলোৱে চাকি বন্তি জ্বলাই দিছে। আৰু এতিয়া আমি ধুনীয়াকৈ চাকি বন্তি জ্বলাই দিলোঁ আৰু সেৱা লওঁ আৰু আপোনালোকক দেখুৱাই দিলোঁ। আৰু আমি সেৱা ল'বলৈ লাইন পাতি আছোঁ ধুনীয়াকৈ। আমাৰ সেৱা লোৱা হৈ গ'ল, ধুনীয়াকৈ ফটো ল'লোঁ আৰু এয়া আপোনালোকক দেখুৱাই দিলোঁ হনুমান। আৰু বহুত মানুহ হৈছিল, আৰু তাত ধুনীয়াকৈ চাহ খাবলৈ আমাক নিমন্ত্ৰণো জনাইছিল। আমি ধুনীয়াকৈ তাত বহি চাহ খালোঁ বাৰু। সেয়া সকলোৱে বহি আছে আৰু ধুনীয়াকৈ চাহ দিছে। আৰু ঘৰলৈ আহি পালোঁ, ইমান গৰম দিছে, ঠাণ্ডা খাই আছোঁ, ঠাণ্ডা লৈ আহিছিলোঁ। আৰু যদি ভিডিঅ'টো চাই মোৰ ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আজিলৈ বাই বাই, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম।